সকলোকে নমস্কাৰ আৰু ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা সকলোৰে নতুন বছৰতো শুভেচ্ছা হয় আৰু ৰঙালী বিহুৰতো শুভেচ্ছা দিছোঁ আৰু এতিয়া গৈ আছো মোৰ মানুহজনৰ ঘৰলৈ মানে হ'বলগীয়া মানুহজনৰ ঘৰলৈ কোৱা আকৌ তুমি হেপী বিহু বুলি আৰু আজি প্ৰথমটো বহাগ গম পাইছা নাই এবাৰ প্ৰথম বহাগ আঙঠি পিন্ধোৱাৰ পাছত এতিয়া আমি ধুনীয়াকৈ যাম আৰু মা পাপাকো সেৱা কৰিব লাগিব আৰু সেইখিনি ভিডিঅ' কৰাই নহ'ল মোৰো মাহঁতক সেৱা কৰিবলৈ গৈছিলে খুৰা আৰু মাক সেৱা কৰি থৈ আহিলে সেইখিনি ভিডিঅ' নকৰিলোঁ এইখিনি ভিডিঅ' চাগে কৰিম চাগে আকৌ কাৰোবাক দিব লাগিব ধুনীয়াকৈ সাঁচি থ'ম ভিডিঅ'খিনি আৰু ধুনীয়াকৈ সাজি কাচি লৈছোঁ হয়তো আজি এফালে যোৱা কথাও আছে যাবও পাৰোঁ গ'লে মানে ইমান মোবাইলটো খেলিছে যাবও পাৰোঁ আৰু ধুনীয়াকৈ খোপা এটা বান্ধি ল'ম আৰু এতিয়া তুমি কপৌ ফুল এটা দি দিবা আৰু তাৰ পাছতে মই প্ৰথমতে আহি আইতাক সেৱা কৰিলোঁ যিহেতু এয়া মোৰ বাবেও প্ৰথম গতিকে বহুতখিনি ভুলো থাকি যাব পাৰে আৰু পাপাই বহিলে তাৰপিছত মাও আহি বহিলেহি আৰু আমি একদম টিকলি এজনীক ভিডিঅ' কৰি থৈছোঁ আৰু গতিকে তাই কি ভিডিঅ' কৰিছে আৰু কিন্তু এইকণকে যে তাই কৰিব পাৰিলে সেইকাৰণে আপোনালোকৰ আগত আজি দেখুৱাব পাৰিছোঁ আৰু ভিডিঅ'টো অকণমান হ'ল দিন যদিও এইখিনি ভিডিঅ' সাঁচি থওঁ বুলিয়ে মই কৰি থ'লোঁ আৰু সকলোকে অলপ দেখুৱাই দিওঁ আৰু পাপাই একদম জেকেট পিন্ধি টুপি চুপি পিন্ধি লৈছে কাৰণ তেওঁ বেয়াকৈ আছিলে আৰু ভিডিঅ'টো কৰা দেখিছে যিহেতু যি পাইছে তাকে পিন্ধি লৈছে আৰু এয়া ধুনীয়াকৈ সেৱা কৰাৰ পাছত আমি আকৌ ওলাই গ'লোঁ আৰু ক'লৈ ওলাই গ'লোঁ আপোনালোকক দেখুৱাম দেই ধুনীয়াকৈ ওলাই এইডোখৰ মোৰ লোকেল ন মই শিৱসাগৰলৈকে চিনি পাওঁ মানে খোপাটো বান্ধিলোঁ আজি অকণমান কেমেৰাটো আগত বাৰু ওলাই আছেই আনকালেতো এয়াও ওলাই নাথাকে গতিকে অকণমান উলিয়াই থাকোঁতে চান্স পাই মই ডান্স মাৰি দিছোঁ কিন্তু গৈ থকাৰ পাছতহে গম পালোঁ যে বহুত বেছি ভিৰ আৰু এই ভিৰৰ মাজতে ৰাস্তাৰে জয় জুবিন দা বুলি এবাৰ চিঞৰি চাইছিলে আৰু সেইখন ভিডিঅ' মই কৰিবলৈ থাকি গ'ল ক'ৰ পৰা কেনেকৈ চিঞৰবোৰ আহে নাজানো এনেকুৱাই চিঞৰিলে সেই সময়ত সেইটো মুহূৰ্ত আচলতে ধৰি ৰাখিব পৰা হ'লেও মানে ভাল লাগিল হয় যদিও এইবাৰ বিহু মানে হৈছে কিন্তু সকলোৰে মনবোৰ অলপ হ'লেও সেমেকা আৰু এয়া ফাইনেলি আহি পালোঁ ক'ত আহিছোঁতো গম পাইছে ৰংঘৰলৈ আৰু ময়ো জীৱনত প্ৰথমবাৰৰ বাবে আহিছোঁ গতিকে ময়ো একো নাজানিছিলোঁ যে ইমান মানুহ হয় আৰু চাওকচোন কিমান মানুহ হৈছে গতিকে বিহু চোৱা নহ'ল কিন্তু মানুহ চোৱা ঠিকেই হ'ল আৰু এয়া নিজকো অকণমান ভিডিঅ' কৰিম ভাবিছিলোঁ কিন্তু বহুত বেছি বোকা আৰু কাপোৰযোৰততো বোকা লগাব নোৱাৰোঁ জেঠিও ঠিক কৰি দিছে মই ভইচ দি থাকোঁতে আৰু এনেকৈ আৰু অকণমান নিজকে দেখুৱালোঁ ফাইনেলি আহি পাই গ'লোহি আৰু ব্লাৰ হৈ কেলৈ যায় মানুহৰ ভিৰ চাওক ৰাইজ বহুত বেছি ভিৰ লাষ্টত আমি ক'ত আছিলোঁ ৰংঘৰত থাকিবলৈ পোৱা নাই আকৌ আমি একদম টয়লেটৰ ওচৰত আহি ল'লোঁ আৰু বহুত মানুহে ইয়াতে আহি ৰৈছে আৰু বৰষুণ দিব মানে সেইকাৰণে আমি ইয়াত আছোঁ আৰু মুখটো ফুলাই আছে হাঁহি দিয়া অকণমান কেলৈ ব্লাৰ হৈ যায় ন হৈ গ'ল আমি আহিছিলোঁ চালোঁ ইমান ধুনীয়া লাগিছে তাই মই এটা দৃশ্য দেখাম দেই আপোনালোকক চাব এনেকুৱা বাপে হাতখন মেলি ফটো মাৰিব এই দৃশ্যটো দেখি মোৰ বহুত ভাল লাগিলে ছাৰপ্ৰাইজ কি ধুনীয়া লাগিছে এয়া দেউতাক আৰু জীয়েক তাৰ পাছতে আমি ফটো মাৰিবলৈ বুলি এনেকৈ ওলাই লৈছিলোঁ আৰু ধুনীয়াকৈ ফটো কেইখনমান মাৰিলোঁ কিন্তু ফটো মৰাৰ পাছতে এনেকুৱা জোৰে এজাক বৰষুণ আহিলে মই যে কৈছিলোঁ টয়লেটৰ ওচৰত আছোঁ এয়া চাওক আমাৰ লাভ আমি তাৰপিছত ধুনীয়াকৈ ইয়াত সোমাই আছোঁ আৰু বহুত মানুহে তাৰপিছত আকৌ ইয়ালৈকে আহি গ'ল তো যিখিনি মোৰ ভাল লগা ফটো সেইখিনি এতিয়া ইয়াতে আপলোড কৰিছোঁ আপোনালোকে চাব আৰু কেনেকুৱা লাগিল জনাব যদিও ভিডিঅ'টো দীঘল হ'ল আৰু দিয়াত দেৰিও হ'ল হ'লেও মই আপলোড কৰি দিলোঁ আৰু স্মৃতিখিনি এনেকৈ সজীৱ হৈ ৰাখোঁ বুলিয়ে ভিডিঅ'টো আপলোড কৰিলোঁ আৰু আজিলৈ বাই